ৱাইল্ডনেছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে মই ৱাইল্ডনেছ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ ফেঞ্চি বজাৰৰ হল ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত। এয়া দেখিছেনে, বিহুৰ সময় আছিল সেইকাৰণে এইবিলাক খুব ধুনীয়া ধুনীয়া জোনবিৰি ছেটবিলাক, তাৰপিছত আকৌ এইবিলাক খুব চলিছে। এইটো মণি, পোৱালমণি, সেইবিলাক ছেটবিলাক 200ৰ পৰা 250 ভিতৰত আছিল। আৰু ঘৰত পিন্ধিব পৰা এয়া গেঞ্জি, হাফ পেণ্ট এইবিলাক আপোনাৰ আছিলে 200ৰ পৰা 150লৈকে ভিতৰতে আছিলে। আৰু এতিয়া আহিছোঁ মেখেলা চাদৰ নাচালে জানো হ'ব ফেঞ্চি বজাৰ আহি। মেখেলা চাদৰবিলাকো 300ৰ পৰা ষ্টাৰ্টিং ৰেঞ্জ আছিলে আপ টু 1500লৈকে। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ, এইবোৰ ল'ব পাৰিব আহিলে। আৰু আমাৰ গাৰ্লছবিলাকৰ কাৰণে 200ৰ পৰা 250 ভিতৰত ইমান ধুনীয়া ধুনীয়া টপ দেখিছেনে, জিন্সৰ লগত খুব ভাল লাগিব। আৰু ছামাৰ ৱেৰ হয় গোটেইখিনি, ছামাৰ কালেকশ্যন আহি গৈছে ফেঞ্চি বজাৰত। আৰু এতিয়া মই চাই আছোঁ কুৰ্তি কালেকশ্যনলৈকে, দেখিছেনে এইবিলাক আপ 200ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছিলে। ইয়াতে ছেটো পাব আৰু ছিংগলবিলাকো পায়। আৰু এইবিলাক দেখিছে, এইবোৰ আছিলে চব 100ৰ। খুব ধুনীয়া ছেটকেইটা আছিলে, মই নিজেও এটা লৈছিলোঁ। আৰু কাণফুলি নিকিনাকৈ জানো হ'ব, ইয়াতে 50 ৰুপিজৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছিলে কাণফুলিবিলাক। আৰু এইবিলাক ডিঙিৰ ছেটবিলাকো 200ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছিলে। খুব ধুনীয়া লাগে দেখিবলৈ, তাৰে কেইবাটাও ল'লোঁ বাৰু ছেটবিলাকো খুব ধুনীয়া এফৰ্ডেবল প্ৰাইজতে আছিলে চব ছেট। আৰু এতিয়াও আপোনালোকে গ'লেও পাব। আৰু এখন আহিছিলোঁ আমি হ'লচেল এটা শ্বপলৈকে, ইয়াতে 50 ৰুপিজৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছিলে 1000লৈকে। আপোনালোকে কাৰোবাৰ যদি দোকানো আছে আপোনালোকে ইয়াৰ পৰাই ক্ৰয় কৰিব পাৰিব। খুব ধুনীয়া ধুনীয়া ছেটবিলাক আছিলে, ইয়েৰিংছ আছিলে কালেকশ্যন খুব ধুনীয়া। এইবিলাকো 30 ৰুপিজৰ পৰাই ষ্টাৰ্টিং আছিলে প্ৰাইচবিলাক। তো কোনোবাই দোকানৰ কাৰণে ল'ম বুলি যদি ভাবিছে সেইকাৰণে অকণমান দেখুৱাই দিছিলোঁ, তাৰ পৰাই আপোনালোকে পাই যাব। খুব ধুনীয়া ধুনীয়া ইয়েৰিংছবিলাক আছিলে, এইবিলাক দেখিছেনে, আজিকালি ট্ৰেণ্ডিঙত আছে সেইখিনি ইয়েৰিংছ, সেইকাৰণে আপোনালোকে ল'ব পাৰিব যদি লয় বুলি ভাবে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, টিল দেন বাই বাই।